জনপ্ৰিয় সাংবাদিক নিতুমনি শইকীয়াৰ সহধৰ্মিনী স্মৃতিৰেখা বুঢ়াই তেওঁৰ স্বামী নিতুমনি শইকীয়াৰ সৈতে বিবাহ বিচ্ছেদ কৰাৰ প্ৰসংগত ৰাজহুৱাকৈ সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য প্ৰকাশ কৰাৰ পাছত জনপ্ৰিয় সাংবাদিকগৰাকীক লৈ সামাজিক মাধ্যমত যথেষ্ট চৰ্চা আৰম্ভ হৈছে। একাংশই সাংবাদিকগৰাকীক লৈ সমালোচনা কৰাৰ বিপৰীতে বহুতে গোটেই প্ৰসংগটো ব্যক্তিগত বা পাৰিবাৰিক বিষয় হিচাপে গণ্য কৰি সামাজিক মাধ্যমত চৰ্চা কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনোৱা পৰিলক্ষিত হৈছে। এই বিষয়টোৱে জনপ্ৰিয় সাংবাদিকগৰাকীৰ শুভাকাংক্ষীসকলৰ মাজত ব্যাপক উৎসুকতাৰ সৃষ্টি কৰিছে আৰু তাৰ মাজতে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে নিতুমনি শইকীয়াৰ আন এটা বিশেষ ভিডিঅ' ক্লিপ। উল্লেখ্য যে যোৱা 2 বছৰ আগত ৰাজ্যৰ এগৰাকী আগশাৰীৰ মহিলা সাংবাদিক মনালিছা দাসে নিতুমনি শইকীয়াৰ সৈতে গ্ৰহণ কৰা এটা সাক্ষাৎকাৰৰ সৰু ক্লিপ ভাইৰেল হৈছে ছ'চিয়েল মিডিয়াত। প্ৰকৃততে নিতুমনি শইকীয়া আৰু তেওঁৰ সহধৰ্মিনী স্মৃতিৰেখা ভূঞাৰ মাজত কেনে আছিল প্ৰেমৰ সম্পৰ্ক? নিতুমনি শইকীয়াৰ সেই বিশেষ সাক্ষাৎকাৰৰ কথাখিনি আৰু ইতিমধ্যে সংবাদ মাধ্যমৰ সন্মুখত তেওঁৰ সহধৰ্মিনীয়ে তেওঁৰ স্বামী অৰ্থাৎ নিতুমনি শইকীয়া সন্দৰ্ভত আৱেগিকভাৱে দিয়া দুটা মন্তব্যই এটা কথা স্পষ্ট কৰে যে দুয়োৰে মাজত সঁচা অৰ্থত প্ৰেম আৰু এজনে আনজনৰ কেৱল জীৱনসংগী নহয়, জীৱনৰ আটাইতকৈ ভাল বন্ধু আছিল। এতিয়া সেই দুয়োটা ক্লিপ আপোনালোকলৈ আগবঢ়াইছোঁ, চাওক আৰু এই সন্দৰ্ভত আপোনালোকৰ মন্তব্য কি আমাক কমেণ্ট বক্সত জনাওক। প্ৰেম আৰু ভালপোৱা সদায় হ'ব লাগে, কিন্তু সেইটো সৃষ্টিৰ বাবে, কেতিয়াও ধ্বংসৰ বাবে হ'ব নালাগে। এইটো কিন্তু সকলোৱে মনত ৰখা উচিত। যদি সেই প্ৰেম আৰু ভালপোৱাত সদায় সৃষ্টি থাকে, সেয়া সদায় স্বাগতম। যদি তাত ধ্বংসৰ বীজহে সোমাই থাকে, সেয়া কিন্তু বৰ্জন কৰাটো আৰম্ভণিতেই সকলোৱে কৰ্তব্য। সেইটো মনত ৰখাটো দৰকাৰ। নতুন চামে সেইকাৰণে সৃষ্টিৰ সন্ধানত প্ৰেম কৰক, তাত আপত্তি নাই। হয়, মানে প্ৰথম কথাটো হ'ল যে মই যেতিয়া তেওঁৰ লগত বিয়া হৈ আহিছিলোঁ, তেওঁৰ তেতিয়া এখন পেচন বাইক আছিল আৰু তেওঁ 8,000 টকা দৰমহা আছিলে। আজিৰ ডেটত তেওঁৰ ফৰ্চুনাৰ গাড়ীৰ পৰা ধৰি ফ্লেটৰ পৰা ধৰি তেওঁৰ কি আছে কি নাই, আজিৰ ডেটত তেওঁ অসমৰ কাৰণে এখন সমাজ শ্ৰদ্ধাৰ ব্যক্তি, ময়ো শ্ৰদ্ধা কৰোঁ তেওঁক। গতিকে মই যিটো গছপুলি ৰুইছিলোঁ, গজালিৰ পৰা পানী দি মাটি দি সাৰ দি মই ফুল ফল চব লাগি যেতিয়া ভৰি পৰিছে, সেইখিনি সময়ত মই এৰি গুচি আহিছোঁ। সেই ফুল ফল মই ভোগ কৰিবলৈ থকা নাই, মই কিন্তু পুলিটো গোটেই প্ৰতিপাল কৰি ডাঙৰ কৰিলোঁ। গতিকে এইখিনি মুহূৰ্তত মই যে এজনী মাইকী মানুহে এজনী ছোৱালী লৈ আঁতৰি আহিবৰ কাৰণে কিমান কষ্ট পালে কৰিব পাৰে, মই ভাবোঁ যে অসমৰ মানুহে সেইটো উপলব্ধি কৰিব পাৰিব। আৰু গোটেই মই যি কৰিছোঁ মুনিৰ মত লৈ কৰিছোঁ, তাই নিবিচাৰে তেওঁৰ লগত থাকিব, সেইকাৰণে কৰিছোঁ।